নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মাঘৰ বিহুৰ লগতে যিকোনো সময়তে পাকঘৰত দৰকাৰ হোৱা 10টা বিশেষ টিপছ। আহক জানি লওক টিপছ কেইটা কি কি। প্ৰথমে দালি সিজাওঁতে যদি অলপমান ঘিউ দিয়ে তেনেহ'লে দালিখিনি সোনকালে সিজে। দালি যেতিয়া সিজায় তেতিয়া কেইটামান মেথি গুটি যদি এখন কাপোৰত কটন কাপোৰত টোপোলা বান্ধি যদি দালিত দি দিয়ে তেনেহ'লে এটা নতুন গোন্ধ পাব দালিৰ। তৃতীয়তে ৰহৰ দালি সিজাওঁতে 4-5টামান বা 10টামান যদি চাউল মিহলাই দিয়ে তেনেহ'লে দেখিব ৰহৰ দালিখিনি সোনকালে সিজি গৈছে। মাছ যদি পানীত সিজাব বিচাৰে তেনেহ'লে পানীত সিজাওঁতে যদি অলপমান ভিনেগাৰ দি দিয়ে তেনেহ'লে দেখিব মাছখিনি একেবাৰে ভাঙি যোৱা নাই আৰু টান আৰু সুন্দৰ হৈ আছে। ঠাণ্ডা শুকান আৰু আন্ধাৰ কোঠালিত যদি আলু ৰাখে তেনেহ'লে আলুবোৰ বহুত দিনলৈকে ভাল হৈ থাকে, কিন্তু ৰ'দ পৰা ঠাইত যদি আলু ৰাখে তেনেহ'লে আলুবোৰ সেউজীয়া পৰি যায়। কলডিল কটাৰ আগতে হাতত যদি অলপ মিঠাতেল সানি লয় তেনেহ'লে হাতখন ক'লা নপৰে। যিকোনো শাক খোৱাৰ পিছত যদি অকণমান সৰিয়হৰ গুড়ি খায় তেনেহ'লে পেটৰ অসুখ নহয় বা পেট বেয়া নালাগে। ৰান্ধি থোৱা দাইল যদি কম হয় তেনেহ'লে এটা সহজ উপায় কেইচামুচমান বেচন শুকানকৈ কেৰাহীত ভাজি ল'ব, তাৰপিছত পানীত মিহলাই কুহুমীয়া বা গৰম পানীত মিহলাই ল'ব। তাৰপিছত সেইখিনি দালিখিনিৰ লগত মিহলাই যদি উতলাই দিয়ে তেনেহ'লে দালিৰ পৰিমাণো বাঢ়ি যায় আৰু সোৱাদো নষ্ট নহয়, সোৱাদ একেই থাকে। বন্ধাকবি সিজোৱাৰ সময়ত বেয়া গোন্ধ নাইকিয়া কৰিবৰ বাবে যদি এটুকুৰা ৰুটি মিহলাই গৰম কৰে বা সিজাই থাকে তেনেহ'লে দেখিব বন্ধাকবিৰ বেয়া গোন্ধ নাইকিয়া হৈ গৈছে। তৰকাৰী বা আঞ্জাত যদি নিমখ বেছি হয় তেনেহ'লে কেইটুকুৰামান আলু কাটি মিহলাই পুনৰ উতলাই দিব, তাৰপিছত আলু কেইটুকুৰা আঁতৰাই পেলাই দিব। দেখিব যে তৰকাৰীৰ পৰা নিমখ কমি গৈছে। আৰু এই উপায়টো নকৰিলে আপোনালোকে এঙাৰ 2-3 টুকুৰা যদি মিহলাই দি উতলাই দিয়ে তাৰপিছত যদি এঙাৰ কেইটুকুৰা পেলাই দিয়ে তেতিয়াও দেখিব যে নিমখৰ পৰিমাণটো সুন্দৰ হৈ মিলি গৈছে বা বেছি হোৱা নাই। মাঘ বিহুৰ বাবে আজি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু কেইটামান বিশেষ টিপছ। ছাগলীৰ মাংস সোনকালে সিজাবৰ বাবে যদি মাংস বনাওঁতে আপোনালোকে এটুকুৰা নাৰিকলৰ যি টান বাকলি থাকে সেই বাকলিৰ যদি এটুকুৰা মিহলাই দিয়ে আৰু এটা চুপাৰি মিহলাই দিয়ে বা এটুকুৰা চুপাৰি মিহলাই পিছত মাংসখিনি সিজোৱাৰ পিছত যদি পেলাই দিয়ে তেনেহ'লে দেখিব মাংসখিনি খুব সুন্দৰকৈ সিজি গৈছে। ভাত যদি জৰজৰীয়া কৰিব বিচাৰে তেনেহ'লে ভাত ৰান্ধোতে কেইটোপালমান নেমুৰ ৰস চেপি দিলে ভাতখিনি জৰজৰীয়া হয়। বিলাহী যদি কেঁচাকৈ চালাড বনাই খাব বিচাৰে তেনেহ'লে বিলাহীকেইটা যদি ঠাণ্ডা পানীত কিছু সময় তিয়াই ৰাখে তাৰপিছত যদি কাটে তেনেহ'লে দেখিব কাটোতে সুবিধা হৈছে আৰু ভিতৰৰ অংশখিনি ছিটিকি যোৱা নাই। আঞ্জা বা তৰকাৰীত যদি নেমু দিব বিচাৰে বা নেমুৰ ৰস দিব বিচাৰে তেনেহ'লে উতলি থকা অৱস্থাত কেতিয়াও নিদিব। নমাবৰ সময়ত বা গেছৰ জুই অফ কৰাৰ সময়তহে দিব, তেতিয়া দেখিব গোন্ধটো সুন্দৰকৈ আছে। যদি আগতীয়াকৈ দিয়ে তেনেহ'লে গোন্ধখিনি নাইকিয়া হৈ যায়। টান মাংস যদি কোমল কৰিব বিচাৰে তেনেহ'লে মাংসখিনিত এফাল নেমুৰে ভালদৰে ঘঁহি ল'ব বনোৱাৰ আগতে, আৰু নহ'লে আধা ঘণ্টামানৰ পৰা 1 ঘণ্টামান সময় অমিতাৰ পাতেৰে যদি মেৰিয়াই ৰাখে তেতিয়াও মাংসখিনি কোমল হৈ পৰে। যিকোনো কেঁচা মাংসত বেয়া গোন্ধ থাকে, সেই বেয়া গোন্ধ আঁতৰাবৰ বাবে মাংসখিনি ধুই লোৱাৰ পিছত শেষত যদি বেচনেৰে ভালদৰে ঘঁহি ধুই দিয়ে তেনেহ'লে বেয়া গোন্ধখিনি একেবাৰেই আঁতৰি যায়। তৰকাৰী বা আঞ্জাত যদি হালধিৰ পৰিমাণ বেছি হয় বা হালধিৰ বেছি গোন্ধ থাকে তেনেহ'লে লোহাৰ খন্তি বা লোহাৰ হেতা জুইত পুৰি যদি তৰকাৰীখনত ডুবাই ৰাখে অলপ সময়, তাৰপিছত উতলোৱাৰ পিছত যদি নমাই দিয়ে বা আঁতৰাই দিয়ে হেতা বা খন্তি পাত তেনেহ'লে দেখিব হালধিৰ পৰিমাণ কমি গৈছে।
আৰু এটা উপায় হৈছে হালধিৰ পৰিমাণ তৰকাৰীৰ পৰা কম কৰিবৰ বাবে যদি আপোনালোকে বেছি গোন্ধ পায় তৰকাৰীত হালধিৰ তেনেহ'লে এখিলা পাণ যদি তৰকাৰীখনত দি কিছু সময় উতলাই দিয়ে তাৰপিছত যদি পাণখন আঁতৰাই দিয়ে তেনেহ'লেও দেখিব যে হালধিৰ পৰিমাণটো মিলি গৈছে বা হালধিৰ গোন্ধখিনি নাইকিয়া হৈ গৈছে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় বহুত উপকৃত কৰিব। ধন্যবাদ।